আজি আপোনালোকক ইলিয়াড মহাকাব্যৰ বিষয়ে কিছু কথা ক'ম। প্ৰাচীন কালত পৃথিৱীত 5খন মহাকাব্য ৰচিত হৈছিল। তাৰে এখনৰ নাম ইলিয়াড। হোমাৰ নামে এজন অন্ধ কবিয়ে গ্ৰন্থখন ৰচনা কৰিছিল। ইলিয়াড আৰু ওডিচিৰ কাহিনীবোৰ চাৰণসকলে সুৰ লগাই গাই ফুৰিছিল। তাত চন তাৰিখৰ কথা আছে। সেয়া বুৰঞ্জীৰ কথা আছিল। হোমাৰ এজন ডাঙৰ পণ্ডিত আছিল। খ্ৰীষ্টপূৰ্ব 8ম শতিকামানত হোমাৰৰ জন্ম হৈছিল বুলি ধৰা হৈছে। তেওঁ কাহিনীকেইটা পৰিপাটিকৈ খটপটি ছন্দত ৰচি পেলালে। বীৰ ওডিচিৰ বীৰত্বৰ কথা থকাখন ওডিচি আৰু বাকী ইলিয়ানৰ কবিতাখন ইলিয়াড নাম দিলে। এই মহাকাব্য দুখন ৰচনা হৈছিল ইজিপ্ত বা বেবিলন চহৰত। ভাষাটো আছিল আয়নিয়ান আৰু এই ভাষাটো চহকী ভাষা আছিল। হয়তো সেইবাবেই এনে এখন মহাকাব্য ৰচনা কৰিব পাৰিছিল। সেই ভাষাটো আমাৰ দেশৰ সংস্কৃত ভাষাৰ দৰেই চহকী ভাষা। লেটিন ভাষাৰ জন্ম গ্ৰীচ দেশতে হৈছিল আচলতে। খ্ৰীষ্টপূৰ্ব 1148 চনত ট্ৰয় নগৰ ধ্বংস হয়। এই নগৰ এছিয়াৰ পশ্চিমত। নগৰখন গ্ৰীকবিলাকেই ধ্বংস কৰিছিল। গ্ৰীকসকলে 9 বছৰ ধৰি ট্ৰয় নগৰ অৱৰোধ কৰি ৰাখিছিল। কাৰণটো হৈছে গ্ৰীক প্ৰধান সেনাপতি আগামেনন, তেওঁৰ ভায়েক মেনালাউছ। এই মেনালাউছৰ পত্নী সুন্দৰী হেলেন। হেলেন আছিল স্পাৰ্টাৰ টিনডাৰিয়াছ আৰু ডিডাৰ কন্যা। এই হেলেনক লৈ ইউৰোপত বহুতো সাহিত্যৰ সৃষ্টি হৈছিল। কিন্তু হোমাৰে হেলেনক এগৰাকী ভাল প্ৰেমিকা ৰূপেহে বৰ্ণনা কৰিছে। এইগৰাকী হেলেনকে ট্ৰয়ৰ ৰজা প্ৰায়ামৰ পুত্ৰ পেৰিছে অপহৰণ কৰি নিয়ে। অপহৰণ কৰিছিল ট্ৰয়ৰে ফ্ৰিজিয়া অঞ্চলৰ এজন ভেড়াৰখীয়াৰ সহায়ত। এনে ঘটনাত গ্ৰীকবাসী লজ্জিত হ'ল। সেয়ে বীৰৰ দেশ গ্ৰীকে হেলেনক উদ্ধাৰ কৰিবলৈ 9 বছৰ যুঁজিছিল। ট্ৰয় নগৰসকলক ট্ৰজান বোলে। ট্ৰজান সকলো বৰ বীৰ জাতি আছিল। এওঁলোক সূৰ্যবংশীয় ৰজাৰ প্ৰজা। একিলিছ, আগামেনন, পেট্ৰোক্লাছ, ওডিউছ, ডায়মেডিছ আদি প্ৰবল প্ৰতাপী বীৰ আছিল। এই গ্ৰীকসকলে প্ৰবল পৰাক্ৰমেৰে যুঁজিছিল। কাৰণ দেশৰ সন্মানৰ কথা আছে। নিজৰ দেশখনক সকলোৱে ভাল পায়। বীৰসকলৰ বীৰত্বৰ কাহিনীয়ে হোমাৰক অনুপ্ৰাণিত কৰিছিল। দেশৰ আৰু ৰজাৰ সন্মান ৰক্ষা কৰা প্ৰজাৰ কৰ্তব্য। আমাৰ ভাৰতত ৰাৱণে সীতাক হৰণ কৰি নিছিল। ৰামে সন্মান ৰক্ষাৰ কাৰণেহে লংকা আক্ৰমণ কৰিছিল। লংকা ধ্বংস হ'ল সীতাৰ কাৰণে। এইদৰে ট্ৰয় নগৰো হেলেনৰ কাৰণেই ধ্বংস হ'ল। এই যুঁজ কৰা গ্ৰীকসকলক আকিয়ান গ্ৰীক বুলিছিল। আকিয়ান গ্ৰীক বীৰসকল 100 বছৰৰ পাছত হাৰিবলৈ বাধ্য হৈছিল। উত্তৰ ফালে প্ৰবল প্ৰতাপী জিৰিয়ানসকল আছিল। তেওঁলোকক বীৰত্বত আকিয়ান গ্ৰীকসকলে নিজৰ ৰাজ্যৰ পৰা খেদা খালে। ঘূৰি ঘূৰি ইজিয়ান সাগৰৰ পাৰলৈ গ'ল। তাতে আয়োনিয়া অঞ্চলত বসতি কৰিলে। এই সময়ছোৱাতে তেওঁলোকে নানা ৰোমাঞ্চকৰ কাহিনীৰ সন্মুখীন হৈছিল। তেওঁলোক আয়োনিয়াত অভিজাত শ্ৰেণীৰ শাসনত থাকিব লগা হ'ল। আগতে আছিল মুখীয়ালৰ তলত। তেনেকৈ কিছু পৰিৱৰ্তন পালে। কিন্তু সভ্যতাৰে মহীয়ান গ্ৰীকসকলে নিজৰ ঐতিহ্যক পাহৰি যোৱা নাছিল। মহাকাব্যখনিত 23টা পৰ্ব অন্তৰ্ভুক্ত হৈছে। পণ্ডিতসকলে প্ৰথম, নৱম, ষোড়শ আৰু দ্বাবিংশ পৰ্বক প্ৰধান পৰ্ব বুলি বিবেচনা কৰিছে। মহাকাব্যখনত দেৱ-দেৱতাৰ প্ৰভাৱ সামান্য। আলৌকিক কাহিনীও নায়েই। প্ৰকৃত বীৰসকলৰ কাহিনীয়ে কাব্যখন ৰচনা কৰিছে। গ্ৰীচ দেশ ইউৰোপৰ এখনি প্ৰাচীন সভ্য দেশ। এই দেশতে ছক্ৰেটিছ, এৰিষ্টটল, প্লেটো আদি দাৰ্শনিক পণ্ডিতৰ জন্ম হৈছিল। মহাবীৰ আলেকজেণ্ডাৰো গ্ৰীক দেশৰে ৰজা আছিল। কিন্তু এয়া বহু পিছৰ কথা। হোমাৰে তাৰ আগতে আমাক এই দুইখন মহাকাব্য দিছিল। ইলিয়াড নামটো কেনেকৈ হ'ল জানেনে? ইলিয়াড মানে ইলিয়ানৰ কবিতা। আগৰ সাহিত্য কবিতাৰে ৰচিত হৈছিল। ইলিয়ান ট্ৰয় নগৰৰ ৰাজধানী। তাতে ৰাজপুত্ৰ পেৰিছে হেলেনক ৰাখিছিল। সেয়ে ইলিয়ানক লৈ ৰচিত যুঁজৰ কাহিনীয়ে নাম পালে ইলিয়াড মহাকাব্যৰ। ইলিয়াড মহাকাব্যৰ বৰ্ণিত হৈছে বীৰ একিলিছৰ বীৰত্বগাথা। আথা মানে গীত বা কাহিনীমূলক কবিতা। কাব্যখনি আৰম্ভ হৈছে বন্দিনী নাৰীসকলৰ সন্দৰ্ভত হোৱা বিবাদেৰে। এই বিবাদ হৈছিল একিলিছ আৰু আগামেননৰ মাজত। আগামেনন আকিয়ান গ্ৰীকৰ প্ৰধান বীৰ সেনাপতি। একিলিছ গ্ৰীক বীৰ। একিলিছৰ বীৰত্ব আচলতে অসীম।
আগামেমননে ক্ৰাইচিছৰ জীয়েকক মুক্ত কৰি নিদিয়ে। ক্ৰাইচিছ আছিল এপোলোৰ পুৰোহিত। তেতিয়া ক্ৰাইচিছে এপোলোৰ দ্বাৰা গ্ৰীকসকলৰ ওপৰত মহামাৰী জাপি দিলে। নিৰুপায় হৈ একিলিছে এখন সভা পাতিলে। সভাই সিদ্ধান্ত কৰিলে ক্ৰাইচিছৰ জীয়েকক মুকলি কৰি দিবই লাগিব। তাৰোপৰি এপোলোক পূজা কৰিব লাগিব। আগামেমননে ক্ৰাইচিছৰ জীয়েকক মুকলি কৰি দিলে, কিন্তু একিলিছৰ ৰক্ষিতা ব্ৰিটেইছ নামৰ দাসীজনীক বল কৰি লৈ গ'ল। ফলত একিলিছ অসন্তুষ্ট হ'ল। সেয়ে ট্ৰজানসকলৰ বিৰুদ্ধে যুদ্ধ নকৰাৰ সিদ্ধান্ত ল'লে। ইয়াৰ পাছত মেনালাউছ আৰু পেৰিছৰ মাজত দ্বন্দ্ব যুদ্ধ হয়। যুদ্ধত পেৰিছ হাৰিল। আচলতে যুদ্ধখন ইমানতে সামৰণি পৰিব লাগিছিল, কিন্তু হেলেনক মেনালাউছে লাভ কৰিব নোৱাৰিলে। ট্ৰজান আৰু গ্ৰীকসকলৰ লগত এনেকৈয়ে কেইবাখনো দ্বন্দ্ব যুদ্ধ হ'ল, কিন্তু উদ্দেশ্য হ'লে সফল নহ'ল। যুদ্ধ কৰি কৰি আগামেমনন হতাশ হৈ পৰিছিল। তেওঁ বীৰ একিলিউছৰ অভাৱ অনুভৱ কৰিলে। এইবাৰ এটা কৌশল ৰচনা কৰিলে। ৰক্ষিতা ব্ৰিটেইছক ঘূৰাই দিব আৰু জীয়েককো একিলিউছলৈ বিয়া দিব, কিন্তু সেই প্ৰস্তাৱ একিলিউছে গ্ৰহণ নকৰিলে। অৱশেষত আগামেমননে এখন বৈঠক পাতিলে। বৈঠকৰ সিদ্ধান্ত হ'ল দুজন গ্ৰীক চৰে ট্ৰজান শিবিৰ পৰীক্ষা কৰক। ওডিচিয়াক আৰু ডাইমিডিছ চৰ নিযুক্ত হ'ল। তেওঁলোকে ট্ৰজানসকলৰ অস্ত্ৰভাণ্ডাৰ ধ্বংস কৰি পেলালে। কিন্তু 5 দিনীয়া যুদ্ধত গ্ৰীকৰ তিনিও বীৰ আঘাতপ্ৰাপ্ত হ'ল। দেশপ্ৰেমী একিলিউছৰ বৰ দুখ লাগিল। তেওঁ বন্ধু পেট্ৰোক্লাছৰ যোগে যুদ্ধৰ সকলো খবৰ ল'লে। গ্ৰীক বীৰ নেষ্টৰে বিবাদ পাহৰি একিলিউছক যুদ্ধলৈ সহায় বিচাৰিলে। ইতিমধ্যে ট্ৰজান বীৰ হেক্টৰে গ্ৰীকসকলৰ প্ৰতিৰক্ষা বেঢ়ো ভেদ কৰিলে। গ্ৰীক বীৰ আজাকছে হেক্টৰক কিছু বাধা দিবলৈকো মাত্ৰ সমৰ্থ হয়, কিন্তু গ্ৰীকসকল হাৰিয়েই থাকিল। হেক্টৰৰ বীৰত্বই সেনাপতি আগামেমননক বৰ চিন্তাত পেলাইছিল। হেক্টৰ ৰজা প্ৰণায়ামৰ পুত্ৰ আছিল। এনেতে পেট্ৰোক্লাছে কৌশলেৰে একিলিউছৰ কবচ আৰু শস্ত্ৰ সংগ্ৰহ কৰিলে। পেট্ৰোক্লাছ সাহসী হৈ পৰিল। তেওঁ গৈ ট্ৰজানৰ শিবিৰ পালেগৈ, কিন্তু হেক্টৰে তেওঁক বধ কৰি কবচ নিজৰ গাত পিন্ধি ল'লে। অৱশ্যে পেট্ৰোক্লাছৰ মৃতদেহটো ট্ৰজানসকলে নিব নোৱাৰিলে। পৰম বন্ধু পেট্ৰোক্লাছৰ মৃত্যুত একিলিছ মৰ্মাহত হ'ল। মাতৃ থেচিছে নতুন কবচ আৰু শস্ত্ৰ গঢ়াই পুত্ৰক সান্ত্বনা দিলে, যুদ্ধলৈ যাবলৈও প্ৰেৰণা যোগালে। অৱশেষত একিলিউছ যুদ্ধক্ষেত্ৰত নামিল। একিলিউছৰ ৰণ সজাই ট্ৰজানসকলক বৰ ভয় খুৱালে। এনেকৈ একিলিউছ আৰু আগামেমননৰ মাজৰ পুৰণি বিবাদৰো অন্ত পৰে। শেষৰখন যুদ্ধত দেৱতাৰ সকলেও ইচ্ছা অনুসৰি দুয়োপক্ষকে সহায় কৰিছিল। ট্ৰজানসকলৰ মৃতদেহেৰে জান্থছ নৈ উপচি পৰিছিল। একিলিউছ খং হেক্টৰৰ ওপৰত। সেয়ে এইবাৰ হেক্টৰৰ ওপৰত জঁপিয়াই পৰিল। হেক্টৰে বুজি পালে মৃত্যু পালেহি। হেক্টৰে মৃতদেহটো পিতৃ প্ৰায়ামৰ ওচৰলৈ পঠাই দিবলৈ একিলিউছক অনুৰোধ কৰিলে, কিন্তু একিলিউছে মৃতদেহটো ৰথৰ পাছফালে বান্ধি ল'লে। তাৰ পাছত 11 দিন পাৰ হ'ল। যুদ্ধৰ শেষ নাই। মৃতদেহটো পেট্ৰোক্লাছৰ সমাধিৰ চৌপাশে ঘূৰাই ফুৰালে। পিতৃ প্ৰায়ামে প্ৰতিদিনে শিবিৰলৈ গৈ মৃতদেহটো বিচাৰিলে। অৱশেষত দেৱতাসকলৰ সহায়ত প্ৰায়ামে পুত্ৰৰ নিথৰ দেহ লাভ কৰে। এনেকৈয়ে হেলেনৰ কাৰণে হোৱা 9 বছৰীয়া যুদ্ধখনৰ অন্ত পৰিল। গ্ৰীকসকলে ত্ৰয় নগৰ দখল কৰিলে। তেওঁলোকে বহুকাল ত্ৰয় নগৰ ভোগ কৰিলে। কিন্তু এনেখন মহাকাব্যৰ আৰম্ভ হৈছিল বন্দিনী নাৰীসকলক লৈ বিবাদৰে। বন্দিনী আছিল হেলেন, এপোলোৰ পুৰোহিত, ক্ৰাইচিছৰ জীয়েক আৰু একিলিছৰ ৰক্ষিতা দাসী ব্ৰিচেইছ। তথাপিতো হোমাৰৰ কলমে কাব্যখন অতি মনোৰম কৰি তুলিছে। বন্ধুসকল, আপোনালোকে নিশ্চয় কিতাপখন পঢ়িব। কিতাপখন অতি মনোৰম। বন্ধুসকল, যদি এই ভিডিঅ'টো আপোনালোকে ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু যদি ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি মোক জনাব। ধন্যবাদ।